গুড মৰ্ণিং, মই মাইনা মোৰ চেনেলৰ আৰু এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰ ভালে। আৰু এতিয়া মই উঠি মেলি গা ধুই আহিলোঁ আৰু দিনটোত কি হয় সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু বহুত দিন ব্লগ ভিডিঅ' দিয়া নাই, সেই ভাবিছোঁ আজি এটা ব্লগ ভিডিঅ' দি দিওঁ। গতিকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। কান্দিছে যে আৰু এফালে সকলোৱে আমি বহি ৰাতিপুৱাৰ চাহ খাই আছোঁ। মানে মই গা ধুই অহাৰ পিছত আকৌ এবাৰ চাহ দিওঁ, সকলোকে বনাই মেলি আৰু একেলগে খাওঁ। আৰু এইফালে চাচীগৰাকী আহি গ'ল মালিচ কৰিবলৈ কাৰণে। আৰু আজি প্ৰথমটো দিন হয়। এইফালে ভোজনী দিছোঁ, দেখিছে অকণমানকৈ ভিডিঅ' কৰি থৈছোঁ। আৰু প্ৰথম দিনাখন বোলে ভোজনী দিব লাগে হেনো এনেকৈ, সেয়া ভোজনীও দিছোঁ আজি। আৰু মালিচ বেছিদিন নকৰোঁ বাৰু, এমাহমান কৰিম। মালিচ কৰিলে অলপ গাবোৰ টান হ'ব। আৰু এইফালে মই দহিৰ কাৰণে সূতা কাটি থৈছোঁ। মানে ঘৰত কোনো নাইকিয়া যিহেতু অলপ দহি পতা কামকে কৰোঁ, বেলেগনো কি কাম কৰি থাকিম ন। ইয়াকে এইফালে শুৱাই থৈ দিছোঁ, পূৰা টোপনি সি। আৰু এইফালে মা আৰু মইহে আছোঁ, বাইদেউহঁতে বেটা, ডাঙৰটো বেটা আৰু মানুহজন গৈছে আমাৰ পৰিয়ালৰে ভতিজা এটাই মানে ছোৱালী আনিছিলে, সিয়াতে ঘৰ উঠা কৰিবলৈ কাৰণে ঘৰ উঠা নিয়ম পাতিছে যিহেতু আজি। আৰু এফালে মই দহি বটি দুপৰীয়াৰ ভাতো বনাই আছোঁ। আমি দুজনীয়ে আছোঁ যিহেতু, সেইকাৰণে দুপিচেই মাছ ফ্ৰাই কৰিছোঁ। আৰু ভাত বনোৱা বাইদেউগৰাকীয়ে চব্জি কিবাকিবি বনাই থৈ গৈছে, ভাত বনালোঁ মই, দাইলো বনাই থৈ গৈছে। এনেকৈ মাছ ফ্ৰাই কৰি খাই ল'ম। আৰু আমি দুজনী আছোঁ, আৰুনো কি বনাই থাকিম, তাতে ল'ৰাটোকে এৰি থৈ বনাবও দিগদাৰ হয়। আৰু এফালে আগফালে কোনো নাইকিয়া, নিজান হৈ আছে, বেয়াও লাগিছে ঘৰটো। আৰু এই আমাৰ মন্দিৰ, মই অৱশ্যে পূজা কৰিবই পৰা নাই, বহুত দিন হ'ল, আমনি লাগি গৈছে আৰু কেতিয়াবা কৰিব পাৰোঁ জানো। তাৰপিছত এইফালে আমাৰ আগফালখন অকণমানকৈ সজালে, সেইকণো অকণমান ভিডিঅ' কৰি থৈছোঁ। কেনেকুৱা লাগিছে বাৰু ক'বচোন আপোনালোকে। তাৰপিছতে আৰু কিনো দেখুৱাম, ভিডিঅ'টো চাই থাকক শেষলৈকে। ভাত খাই উঠিলোঁ, ভাত খাই উঠি পিনে বেটাক শুৱাই ল'লোঁ। আৰু এইফালে দহিখিনি যে বটিবলৈ আছিলে, আধাখিনি হৈ আছিলে বাৰু, আৰু সেইখিনি কমপ্লিট কৰি ল'লোঁ। আৰু পতিখিনি চিলোৱা নাই, যেতিয়া মেচিন চলাব পাৰিম তেতিয়া পতিখিনি লগাম আৰু পিন্ধি পেলাই দেখুৱাম দেই চাদৰ মেখেলাযোৰ। তাৰপিছত এয়া সন্ধিয়া হ'লত নিজকে অকণমানি চাফা কৰি ল'লোঁ আৰু ৰুমটো অলপমান চাফা কৰি ল'লোঁ। লৈ পিনে এয়া অলপমান চেৱৈ আছিলে, মা আৰু মোৰ কাৰণে চেৱৈ বনাই লৈছোঁ। আৰু লগতে একাপ চাহ খাই লওঁ এতিয়া। আৰু এইফালে চাহ খাবলৈ কাৰণে মই বহি গৈছোঁ। আৰু এইফালে টিকলাটো কোচত লৈ লৈছোঁ, সন্ধিয়া সময়ত বিচনাত শুৱাই থ'বলৈ কাৰণে বেয়া লাগে, সেই গতিকে কোচতে লৈ পিনে আৰু খাবলৈ কাৰণে লৈছোঁ। আৰু এওঁলোকে অহাৰ সময়ত ৰাস্তাৰ পৰা গাহৰি মাংস লৈ আহিছিলে। সেয়া গাহৰি মাংসখিনি মই ফুল আলু আৰু তিল দি পেলাই বনাইছোঁ, মানে সৰু আলুটো যে সেইটো দি পেলাই বনাইছোঁ। আপোনালোক কোনে এনেকৈ তিল দি পিনে গাহৰি মাংস খাই ভাল পায় জনাবচোন। মই কিন্তু ইমান এটা ভাল নাপাওঁ, তেওঁলোকৰ কাৰণে বনাই দিছোঁ। আৰু তাৰপিছত মোৰ কাৰণে এয়া চিকেন বইল বনাইছোঁ, যিহেতু মই গাহৰি মাংস এতিয়া অলপ দিন নাখাওঁ। আৰু এইফালে এয়া গাহৰি মাংসখিনি মই বনাই মেলি হটকেছত থৈ লৈছোঁ। আৰু ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে, প্লিজ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব দেই।